গৰু চুৰৰ প্ৰসংগই ৰাজ্য কোপোৱাৰ সময়তে দক্ষিণ কামৰূপত চোৰাংগুৰুৰ বাংলাদেশলৈ মুকলি সৰবৰাহ একাংশৰ। দক্ষিণ কামৰূপৰ বৰাঘাট জিৰৰ পৰা মুকলিকৈ বাংলাদেশলৈ সৰবৰাহ অব্যাহত গোধনৰ। নিমাত গৰৈমাৰী আৰক্ষী। ডবল ইঞ্জিন চৰকাৰখনে সঘনাই গো সুৰক্ষাৰ হকে কোৱা কথাৰ যেন ওলোটা ছবি গৰৈমাৰীত। গৰৈমাৰীৰ বৰাঘাট জিৰলৈ জলপথেৰে লৈ অনা হয় বিভিন্ন ঠাই যেনে টেকিৰকিল্লা, বৰপেটা আদিৰ পৰা চোৰাংগুৰু। আৰু বৰাঘাট জিৰৰ পৰা আৰম্ভ হয় গৰু চুৰৰ অবৈধ বাংলাদেশলৈ সৰবৰাহ। উল্লেখ্য যে ওচৰতে অৱস্থিত গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ডেকাৰ নিমাতী ভাৱত চিন্তিত একাংশ। গোধনৰ নামত বহু কলা ধন ছপাই লৈ মুখত সপা লৈছে নেকি তেওঁ বুলি প্ৰশ্ন একাংশৰ। গৰু চুৰৰ এই ঘটনাত কিবা ব্যৱস্থা ল'ব পাৰিবনে কামৰূপ আৰক্ষীয়ে, নে গৰৈমাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজনৰ দৰে একেই ভূমিকা পালন কৰিব কামৰূপ জিলা আৰক্ষীয়ে? বৰ্তমান সময়ত আমি বিভিন্ন অঞ্চলত শুনিবলৈ পাইছোঁ বা দেখিবলৈ পাইছোঁ। মোৰ গাঁৱৰ পৰাও বিভিন্ন ধৰণে গৰু চুৰিৰ এটা চক্ৰ আমি গৰু চুৰ হোৱা বুলি আমাক বিভিন্নজনে জনাইছে বা আমি শুনিব পাৰিছোঁ। মোৰ গাঁৱতো তেনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছে অলপতে, যে চাৰিচকীয়া বাহনৰে আমাৰ যে চাৰিচকীয়া বাহনসমূহ আছে, এল্টো হওক বা এনেকুৱা ধৰণৰ ৱেগনাৰ হওক, এনেকুৱা ধৰণৰ বাহনসমূহত ছিটবিলাক খুলি তাত গৰু ভৰাই পেলাই ৰাতিৰ ভিতৰত চুৰ কৰি পেলাই এই গৰুবিলাক বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা বুলি আমি জানিব পাৰিছোঁ। এই গৰুবিলাক আমি জানিব পৰা মতে এই গৰুবিলাক সম্পূৰ্ণৰূপে আমাৰ যি গৰৈমাৰী অঞ্চলৰ যি বৰাঘাট আমাৰ যি ঘাট আছে জিৰ' চক, বৰাঘাট জিৰ' চকত এই গৰুবিলাক লগ কৰে। আৰু এই গৰুবিলাক লগ কৰি তাৰ পৰা বিভিন্নজন ব্যক্তিয়ে, মই আজি নামসমূহ নকওঁ ইয়াতে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো নামবিলাক আমি ঘোষণা কৰিম। বিভিন্নজন ব্যক্তিয়ে এই গৰুসমূহ ইয়াৰ পৰা আমাৰ যি বৰাঘাট জিৰ' চক আছে তাৰ পৰা নি ৰাণী অঞ্চললৈ গৈ বাংলাদেশ বৰ্ডাৰ পাৰ কৰাই দিয়ে। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে যি সময়ত আপুনি গো সুৰক্ষাৰ কথা কৈ আছে, সেই সময়ত আমাৰ কৃষকৰ পৰা, আমাৰ থলুৱা মানুহৰ পৰা, আমাৰ সৰ্বসাধাৰণৰ গোহালিৰ পৰা গৰু চুৰ হৈ আছে। আপুনি এই ক্ষেত্ৰত নিমাত কিয়? আৰু এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে গৰৈমাৰী যিজন ভাৰপ্ৰাপ্ত বিষয়া, এই বিষয়াজনৰ নেতৃত্বত আমি গৰুৰ এই যে চুৰৰ চক্ৰান্ত, এই চক্ৰান্তটো আমি হৈ থকা বুলি জানিব পাৰিছোঁ। তো আমাৰ যে আৰক্ষী বিষয়াজন এই ক্ষেত্ৰত নিমাত কিয়? আৰক্ষী বিষয়াজনে কিয় এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? তো আমি অনতিবিলম্বে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ। আৰু আমি আমাৰ যি গৰৈমাৰী ভাৰপ্ৰাপ্ত বিষয়াজন আছে তেখেতকো আমি দাবী উত্থাপন কৰিছোঁ, আপুনি অনতিবিলম্বে এই ক্ষেত্ৰত ব্যৱস্থা লওক, নহ'লে আপোনালোকৰ মুখা খুলি দিয়া হ'ব, অতি শীঘ্ৰে খুলি দিয়া হ'ব।